নগাঁও লায়ন্স ক্লাবৰ মহানতা প্ৰকল্প মুস্কানৰ জৰিয়তে বৰ্তমানলৈ 16জন শিশুৰ মুখত বিৰিঙালে হাঁহি। আপোনাৰ শিশুটি জন্মগতভাৱে উৎকটা নেকি? শিশুটিৰ মুখত এটা সুন্দৰ হাঁহি বিৰিঙাবলৈ আপুনি আৰ্থিকভাৱে সবল নহয় নেকি? তেন্তে আজি যোগাযোগ কৰক নগাঁও লায়ন্স ক্লাবৰ লগত। নগাঁও লায়ন্স ক্লাবৰ সহযোগত বিগত 3 বছৰ চলি আছে প্ৰকল্প মুস্কান। 3 বছৰ ধৰি নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ উৎকটা শিশুক বিনামূলীয়াকৈ অত্যাধিক অস্ত্ৰোপচাৰ সেৱাৰ জৰিয়তে 14টি শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে লায়ন্স ক্লাবে। মঙলবাৰে নগাঁও RD ভৱনত আনুষ্ঠানিকভাৱে পুনৰ 2টি শিশুক প্ৰেৰণ কৰে গুৱাহাটী KGMT মাল্টি স্পেচিয়েলিটি হস্পিটেললৈ। কিমান দিনৰ পৰা এইটো হৈছিল? এইটো মানে আজি ডেৰ বছৰমান হ'ল। ফাৰ্ষ্টতে জকলাবান্ধা চিজাৰিঙত হৈছিলে, তেনেকুৱা তাৰপিছত জকলাবান্ধা চিজাৰিঙত কৰি পিছত ডক্টৰে তাক কৈছিলে আমাক যে ফ্ৰী এনেকুৱা কিবা ফ্ৰী কিবা ট্ৰিটমেণ্ট কৰিব বুলি। পিছত আশাকৰ্মী আছিলে, আশাকৰ্মীৰ পিছত জনাইছে। এতিয়া নগাঁও ডিষ্ট্ৰিক্টলৈ আহিছোঁ আমি। নগাঁও ডিষ্ট্ৰিক্ট মেডিকেলত আহি ইয়াতে ফ্ৰী অনুষ্ঠানটো পালোঁ, পাই পিনি আমাৰো ভাল লাগিছে। এতিয়া যাওঁ। আপুনি এই অনুষ্ঠানটো লায়ন্স ক্লাবক কি বুলি ক'ব? লায়ন্স ক্লাবক ধন্যবাদ দি আছোঁ মই। এতিয়া আপুনি গুৱাহাটী গৈ আছে? গুৱাহাটী গৈ আছে এতিয়া আমি। প্ৰজেক্ট মুস্কান আমি যদি অসমীয়াত কওঁ ধৰক ফুট কটা পেচেণ্টৰ আমি যিটো ট্ৰিটমেণ্ট চাৰ্জাৰী কৰাই আছোঁ, ইমান দিনে আমি খালী লায়ন্স ক্লাব নগাঁও চিটিৰ অন্তৰ্গত কৰাই আছিলোঁ। এইবাৰ এই জুলাই মাহৰ পৰা আমি এই গোটেই অসম আৰু নাগালেণ্ড, মণিপুৰ, অৰুণাচল চবতে এই পদক্ষেপটো আগবঢ়াইছোঁ। আৰু এই তাৰে আজি প্ৰথম আমি 2জন পেচেণ্ট গুৱাহাটী পঠাই আছোঁ। আৰু আমি আশা কৰোঁ যে আমি বাকীবিলাক জাগাৰ যিবিলাক পেচেণ্ট আছে সিহঁতক আমি সহায় কৰিব পাৰিম। আৰু ভৱিষ্যত চিন্তা কি আছে ইয়াক লৈ? ভৱিষ্যত চিন্তা যেনেকৈ আমি আগতে খালী নগাঁও ডিষ্ট্ৰিক্টত কৰিছিলোঁ, এতিয়া আমাৰ পূৰা অসম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল তাতো আমি এই প্ৰজেক্টটো আগবঢ়াইছোঁ। আৰু আমি বেলেগ বেলেগ হস্পিটেলৰ লগত টাই আপ কৰি আছোঁ এই অপাৰেশ্যনৰ কাৰণে। আজি কিমানজন আছে? আজি 2জন পেচেণ্ট গৈ আছে। ফ্ৰী নহয় জানো? এইটো ফ্ৰী, বিনামূলীয়া। অনুষ্ঠানটো এটা পাৰ্মানেণ্ট প্ৰজেক্ট হয়, যিটো লায়ন্স ক্লাব অফ নগাঁও চিটি আৰু লিঅ' ক্লাব অফ নগাঁও চিটিয়ে 20 ছেপ্টেম্বৰ 2023 লঞ্চ কৰিছিলে নগাঁও ডিষ্ট্ৰিক্টত, য'ত আমি এই তালু ফটা, উঠ ফটা এনেকুৱা শিশুক আমি আইডেণ্টিফাই কৰোঁ, জন্মগতভাৱে যাৰ তেনেকুৱা প্ৰব্লেম থাকে। আইডেণ্টিফাই কৰি আমি সম্পূৰ্ণ খৰচ দি সিহঁতক পঠাওঁ গুৱাহাটীলৈ। এতিয়ালৈকে আমি গুৱাহাটীলৈ পঠাই আছোঁ, য'ত KGMT হস্পিটেলত তেওঁলোকৰ ফ্ৰী চাৰ্জাৰী আমি প্ৰেৰণ কৰোঁ। সেই খৰচখিনি লায়ন্স ক্লাবে ফ্ৰী চাৰ্জাৰী কৰা হয়। আৰু তেনেকৈ এতিয়ালৈকে 2023 পৰা 13টা তেনেকুৱা চাৰ্জাৰী এতিয়ালৈকে হৈছে, তেনেকুৱা শিশু ভাল হৈছে এইটো প্ৰজেক্টৰ আণ্ডাৰত। আৰু আজিৰ পৰা এইটো এটা ডিষ্ট্ৰিক্ট প্ৰজেক্ট হিচাপে হৈ গৈছে। যেনেকৈ আমাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ ছাৰে কৈছে যে অসম, এতিয়ালৈকে নগাঁও আছিলে, আজিৰ পৰা অসম, মণিপুৰ আৰু নাগালেণ্ড, এই 3টা অৰুণাচল, এই 4টা ষ্টেটৰে আমি এই প্ৰজেক্টটো এক্সপাণ্ড কৰিছোঁ। যিমান শিশু থাকে এই প্ৰজেক্টটোৰ আণ্ডাৰত আমি সিহঁতক এই লায়ন্স ক্লাবৰ ফালৰ পৰা ফ্ৰী চাৰ্জাৰী কৰাই তেওঁলোকক সুস্থ কৰাত আমি সহায় কৰিম। আগন্তুক দিনত 7 ছিষ্টাৰত এইটো প্ৰসাৰ লাভ কৰিব নেকি? সেইটো ডিষ্ট্ৰিক্ট গভৰ্ণৰ ছাৰ ক'ব পাৰিব। 7 ছিষ্টাৰ আছে, তাত 2টা ডিষ্ট্ৰিক্ট হয়, 322D আৰু 322G। আমি জিৰ লগতো কথা পাতি বাকীবিলাক জেগাটো প্ৰচাৰ কৰাৰ চেষ্টা কৰিম।